Hey lovelies, আজি মই খিচাৰি খাম আৰু বনাম খিচাৰি। তো মই খিচাৰিৰ লগত কি বনাম আৰু কি খাম চাই থাকিব। মই দেখুৱাই আছো এটা এটাকে চাই থাকক। এতিয়া চাইছে মই চাউল আৰু দালিখিনি মিক্স কৰি লৈছোঁ, ধুই লৈছোঁ। ধুই পেলাই এতিয়া মই কুকাৰত দি দিম। কুকাৰত দি পেলাই তাৰপিছত মই কুকাৰত পানী দি দিম। এতিয়া মই পানী দিছোঁ। তাৰপিছত মই ইয়াতে চব্জি অলপ লৈছোঁ, ফুলকবি, আলু আৰু ওলকবি। এইখিনি মই ইয়াত কুকাৰত দি দিম। মানে মোৰ খিচিৰিত থাকিব এইখিনি মিক্স, কাৰণ এক্সট্ৰাকৈ চব্জি নবনাওঁ, সেইকাৰণে ইয়াতে চব্জি দি দিছোঁ। আৰু মই অলপ পিঁয়াজ আৰু জলকীয়া কাটি লৈছোঁ, সেইখিনি মই ইয়াতে একেলগতে দি দিম। পিঁয়াজখিনি মই অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ, কাৰণ তেনেকৈ দিলে অলপ ফ্লেভাৰটো বেলেগ আহে। চ' মই সেনেকৈ দিছোঁ। এতিয়া ইয়াতে মই নিমখ দিম আৰু মই অলপ পানী ইয়াতে বেছিকৈ দিম, কাৰণ মই চম্ভাৰ মাৰিম সেইটো পিছতকৈ চম্ভাৰ মাৰিলে ইয়াত পানী লাগিব, কাৰণ মই চিটি পৰাৰ পাছতো কুকাৰটো আৰু গেছত বহাই থ'ম। এতিয়া মই নিমখ দি দিলোঁ। নিমখ দি পেলাই তাৰপিছত মই বহাই দিম কুকাৰটো। হালধি দিলোঁ। অলপ মিক্স কৰি ল'ব লাগিব। এতিয়া মিক্স হৈ গ'ল, দেখা পাইছে হালধিখিনি পৰি গ'ল অলপ পানী। এতিয়া কুকাৰটো বহাই দিম। মই কুকাৰটো বহাই পেলাই এনে হ'লে ভাত বনালে 2টামান চিটি মাৰোঁ, কিন্তু এইটো খিচাৰি হয় যিহেতু সেইকাৰণে 3টামান চিটি মাৰিম। আৰু এই ফুলকবিখিনি মই পকৰা বনাম। তো পকৰা বনোৱাৰ আগতে মই ফুলকবিখিনি বইল কৰি ল'ব লাগিব। বইল কৰি ল'বৰ কাৰণে মই ফুলকবিখিনি বহাই দিলোঁ। এতিয়া মোৰ দুইফালে দুটা হৈ থাকিব, এইটো বইল হ'ব আৰু কুকাৰত চিটিটো পৰিব। তাৰপাছত এইখিনি হোৱাৰ পাছত মই আৰু অলপ পিঁয়াজ ভাজিম। তাৰে কাৰণে পিঁয়াজ মই কাটি থৈছোঁ। এই পিঁয়াজখিনি মই বেচনত দি পেলাই ভাজিম। আৰু মোৰ কুকাৰৰ চিটি অলৰেডি পৰিলে। এতিয়া চাওক খিচিৰিখিনি কেনেকুৱা হৈছে। সেয়া চাইছে খিচিৰি হৈয়ে গৈছে। এতিয়া মই চম্ভাৰ মাৰিম জাষ্ট। চম্ভাৰ মাৰিবৰ কাৰণে মই কেৰাহী বহাই দিছোঁ। এতিয়া কেৰাহী বহাই থৈছোঁ, তেলো দিছোঁ। এতিয়া তেলটো গৰম হোৱাৰ পাছত মই চম্ভাৰটো ৰেডি কৰিম ইয়াতে। আৰু মই ছাইডত কুকাৰটো বহাই থৈছোঁ। সেইকাৰণে যে কুকাৰটোত গৰম থাকিলে চম্ভাৰটো ভাল হ'ব। মই নহৰুখিনি থেতলি থৈছিলোঁ, নহৰুখিনি দিলোঁ মই কেৰাহীত। তাৰপিছত মই পিঁয়াজ দিম আৰু শুকান জলকীয়া 2টামান দিম আৰু জিৰা গুড়ি আৰু ধনিয়া গুড়ি অলপ দি পেলাই অলপ ফ্ৰাই হোৱাৰ পাছত মই চম্ভাৰটো দি দিম। সেয়া দেখা পাইছে মই পিঁয়াজখিনি দি দিলোঁ। মই আগতে কৈছোঁ অলপ জিৰা গুড়ি আৰু ধনিয়া গুড়ি দিম। এতিয়া দেখা পাব মই জিৰা গুড়ি অলপ আৰু ধনিয়া গুড়ি অলপ দিম ইয়াতে। মই আশা কৰোঁ মোৰ ভিডিঅ'টো আপুনি যেতিয়া চাব নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। কিন্তু লাইক কৰিবলৈ একদম নাপাহৰিব দেই। মোৰ মছলাখিনি ভাজা হৈ গৈছে। অলপ চেনি দিছোঁ টেষ্টৰ কাৰণে।
এতিয়া মই এইখিনি কেৰাহীত ঢালি দিম। এয়া দেখা পাইছে মই কেৰাহীত ঢালি দিছোঁ আৰু কুকাৰটো বহুৱাই আছিল যিহেতু গেছত গৰম হৈ আছিল। এতিয়া মই চাম্ভাৰটো মাৰি দিলোঁ আৰু অলপ সময় বহাই থ'ম কুকাৰটো গেছত, তাৰপিছত নমাই ল'ম। ভালকৈ মিক্স কৰি ল'ব লাগিব এইখিনি। মোৰ ৰেচিপিকেইটা যদি ভাল লাগে, মই ইমান পাকৈত নহয় বাৰু ৰন্ধা, হ'লেও ট্ৰাই কৰিছোঁ। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব কিন্তু। এতিয়া মই পকৰাখিনি ভাজি ল'ম, তাৰপিছত খাম। এতিয়া মই ফুলকবিখিনি বইল কৰি থৈছিলোঁ, সেইখিনি মই বেচনত চুপৰাইছোঁ আৰু এতিয়া ভাজি লৈছোঁ আৰু পিঁয়াজখিনিও মই ঠিক তেনেদৰে ভাজি ল'ম। তাৰপাছত মই খোৱাৰ সময়ত আহি আছোঁ। মই খোৱালৈ আহি গৈছোঁ, দেখাই পাইছে। এয়া মই খিচাৰি লৈছোঁ, 1 কাঁহী পিঁয়াজ লৈছোঁ আৰু পাপৰ লৈছোঁ আৰু লৈছোঁ 1 প্লেট পকৰা। ইয়াতে আছে ফুলকবি আৰু পিঁয়াজৰ পকৰা।